আজি পাতত দিয়া মাছৰ টোপোলাটো দেখি ৰৈয়ে থাকিব নোৱাৰিলোঁ। ভাবিলোঁ মোৰ থালিখন আজি কেনেকৈ খালোঁ তাকে আপোনালোকলৈ আগবঢ়াওঁ। বনোৱা সময়ত দেখাবলৈ নহ'লে পিছে যদি লাগে খুজিব তেতিয়াহ'লে মই নিশ্চয় দিম। তাৰপিছত পাতত দিয়া মাছখিনি নেমু অলপ চেপি ল'লোঁ, নিমখ অলপ দি পিটিকি ল'লোঁ, কাৰণ আগতীয়াকৈ ৰচুন গুটি দিয়ালোঁ তেনেকৈ দিয়া আছিলে। আৰু ঘুগুনি বনালোঁ অমিতা, আলু, কচু এনেকৈ দি। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, কাৰণ সকলোৱে খাই থকাকৈ দেখাই। আজি চিম্পল থালি হ'লেও মই মানে মাছৰ পাতত দিয়া টোপোলাটো দেখি ৰৈয়ে থাকিব নোৱাৰিলোঁ। সেয়াই খৰখেদাকৈ ভাতকেইটা বাঢ়ি ল'লোঁ আৰু খাবলৈ উলিয়ালোঁ আৰু দেখুৱালোঁ আপোনালোকক। কেনেকুৱা পালে জনাব। আৰু পাতত দিয়া মাছটো মোৰ খুব প্ৰিয়। সেয়া কৈ আছিলোঁ মই শাকৰ ভাজি আৰু পাতত দিয়া মাছ এনেকৈ খাইছোঁ বুলি থালিখন আপোনালোকক দেখুৱালোঁ।